সকলো দেখা পাইছে ভাল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে স্বাগত জনাইছোঁ। আজি হ'ল দশমী, তো আজি মা দুৰ্গাক বিদায় দিব লাগিব, তাৰ কাৰণে অকণমান পূজা দি আহোঁ। আপোনালোকে চাই থাকিব, যাতে কি হয় দেখাম, যিখিনি পাৰোঁ চাই থাকিব। তো বৌ ঘৰত আহিলোঁ, বৌতো যাব আৰু ভণ্টিহঁতে যাব। এইটো চাহ ওলাইছে, ৰেডি হৈছে। তো যাই আছোঁ মন্দিৰত যাই পূজা কৰিম। তাৰপিছত আপোনালোকক পালে যিখিনি পাৰোঁ সেইখিনি দেখুৱাম। এইফালে দি আছে বৌ, এইকেইটা ক'ত গ'ল? পিলপিলাকেইটা কাটা দে হাই। তো এইবাৰ পিলপিলিত উঠা যাই আছোঁ। তো আমিও আহি পালোঁ মানে দুৰ্গা মন্দিৰত, দেখি পালোঁ ইমান মানুহ। তো ইমান মানুহ মানে ভিৰতো মানে আমি যাব লাগিব, কাৰণ আজি লাষ্ট দিন, আজি বিজয়া দশমী, আজি দুৰ্গা মাক বিসৰ্জন দিব। তো তাৰ কাৰণে আমি মানে ভিতৰত সোমাবলৈ চেষ্টা কৰিম, আৰু সেন্দুৰ খেলিব আজি সকলোৱে, আৰু দুৰ্গা মাক সেন্দুৰ লগাব। আৰু কিবাকৈ সোমাই কিনে আমি সেন্দুৰ খেলিলোঁ, আৰু দুৰ্গা মাক লগালোঁ সেন্দুৰখিনি। আৰু এতিয়া মানে বাহিৰত যাই বাহিৰৰ দৃশ্যখিনি দেখুৱাম, দিনত কেনেকুৱা দেখি। মন্দিৰত পুৰা ভিৰ, মানে দেখাব নোৱাৰিম। তো চাওক, আজি দিনৰ ভাগতো বহুত মানুহ হৈছে, কাৰণ আজি লাষ্ট পূজা আৰু লাষ্ট দুৰ্গা পূজা মানে বিজয়া দশমী। তো আজি মাক বিসৰ্জন দিব, আৰু চাওক ধুনীয়া মণ্ডপটো মানে দেখিবলৈ পোৱা গৈছে। দিনত ভালকৈ দেখিব পোৱা যায়, আৰু ৰাতি হ'লেও ভাল দেখি, কিন্তু দিনত স্পষ্টকৈ দেখিব পাৰি। আৰু চাওক আজি মানুহ, আৰু দোকানত মানে এনেই চাই আছোঁ আৰু বস্তু নাই কিনা, মানে দিনত মানে চাবলৈ ভাল, বস্তু কিনিবলৈ ভাল। ৰাতি মানে কিবা কিবি অলপ মানে ফাটা চিঙা মানে দেখা পোৱা নাযায়, দিনত দেখিবলৈ পোৱা যায়। আৰু মোৰ ইমান গৰম লাগিছিল, এটা কুলফিকে খাই দিলোঁ, মানে ঠাণ্ডা। আৰু এইপিনে মানে আমি ওলালোঁ মেলাৰ পৰা, আৰু এতিয়া মানে ৰেষ্টুৰেণ্টত কিবা খাই ল'ম, খাই দাই ঘৰত যাম। তাৰপিছত আকৌ মানে বিসৰ্জন দিয়া চাবলৈ যাম। তো আমি বিৰিয়ানী অৰ্ডাৰ দিলোঁ, বিৰিয়ানী খাই দাই এতিয়া ঘৰত যাম। তাৰপিছত তো চাওক, আমি আকৌ ওলাই আহিলোঁ ঘৰৰ পৰা, মানে ভণ্টি, ভাইটি আৰু মই, আৰু বাকীকেইটা ঘৰত আছে। তো আমি মানে মাক কেনেকৈ বিসৰ্জন দিয়ে, কেনেকৈ লৈ যায়, মানে কেনেকৈ কি কৰে, তো সেইখিনি আমি আপোনালোকক দেখুৱাবলৈ মানে ট্ৰাই কৰিলোঁ। তো চাওক কেনেকৈ ঢাক বজাই কিনে লৈ যাই আছে, আৰু মাজে মাজে আৰতিও মানে কৰি আছে। আৰু ইফালে আমাক তাৰে প্ৰসাদ দি দিলে, বাটাচা টাইপৰ প্ৰসাদ আমাক মানে চবকে দিয়ে, আৰু আমাক ৰাস্তাত দেখা পালে তো আমাকো দি দিলে। আৰু ইফালে চাওক মানে মেইন দুৰ্গা মাৰ মূৰ্তিটো আহিছে, চাওক গাড়ীত তুলি লৈ যাই আছে, মানে নগৰ ফুৰাই আছে। তো চাওক আৰু আহিব অহা বছৰ, আৰু লগ পাম দুৰ্গা মাক। তো আজি বিসৰ্জন দিয়া হ'ব, আৰু বেয়া লাগিব। তো আৰু প্ৰসাদ দি দিলে, আৰু এজন মানে খুৰাই তো প্ৰসাদ দি দিলে আমাক। তো চাওক কেনেকুৱা ধৰণে বিসৰ্জন দিয়ে আমাৰ ইয়াতে, আৰু আপোনালোকৰ তাতে কেনেকৈ কি বিসৰ্জন দিয়ে কমেণ্টত জনাব। আৰু এইফালে ডিজে লগাইছে একদম, মানে তো পূৰা নাচি যাই আছে সকলোৱে। তো চাই থাকক আপোনালোকে। তো ইফালে এতিয়া মানে নগৰ ফুৰাই আছে দুৰ্গা মাক। তো বিসৰ্জন দিয়া ঠাইৰ পৰা আমি গুচি আহিলোঁ, কাৰণ মানে সন্ধিয়া হৈ যাব, য'ত বিসৰ্জন দিওঁ তাতে ৰাতি হৈ যাব, কাৰণ তাতে আৰু বেলেগ নিয়ম চিয়ম কৰিব। তো আমি ঘৰত আহিলোঁ, ঘৰত আকৌ মানে ৰেডি হৈ আকৌ পূজাশালীত গ'লোঁ। পূজাশালীত লগ পালোঁ দুটা বান্ধৱীক, তো হাই দিলোঁ, হাই দি কিনে সিহঁতকো বিদায় দিলোঁ, মানে সিহঁতে বেলেগ জেগাত আৰু যাব। তো আমি আৰু বেলেগ জেগাত মানে ইয়াতে পূজাশালীতে ঘূৰি আছোঁ। আৰু এইটো চাওক ৰাতিৰ পূজা মণ্ডপৰ মানে দৃশ্যটো, ৰাতিও মানে ভাল দেখি, দিনত কৰি ৰাতিও ভাল দেখি। চাওক ধুনীয়াকৈ সজাইছে। আৰু ইফালে আছে নাগৰদলা, তাৰপিছত মটকা কুঁৱা, তাৰপিছত ট্ৰেইনখন, মানে সেইদিনাখন যোনটো মানে আগৰ এপিছ'ডত দেখা পাইছে ট্ৰেইনখনটো ইফালে আছে। আৰু সৰু ল'ৰা ছোৱালীসকলে মানে খেলা বস্তুখিনি চব ইফালে আছে, মানে বেলেগ ফালে ছাইডত। তো আপোনালোক দেখুৱালোঁ মানে। তো যদি ভাল পাইছে ভিডিঅ'টো, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা মানে পূজা মণ্ডপ দেখুৱাম, সেইটো হ'ল মানে ব্যক্তিগত পূজা মণ্ডপ, মানে ভিতৰত যোৱা নাই, দূৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। আৰু ইয়াতে মানে এইটো ব্যক্তিগত পূজা মণ্ডপ হয়, আৰু ইয়াতেও মানে লাইট ফিটিং কৰিছে ধুনীয়াকৈ। আপোনালোকে চাওক কিমান ধুনীয়াকৈ লাইট ফিটিং কৰিছে। তো চাওক কি ধুনীয়া লাগিছে। চাওক, আৰু ইয়াতে মানে আহাৰ গ্ৰহণ কৰিব দিছে, মানে পূজাৰ মানে খিচিৰি বনাইছে। তো তাকে লৈ আহিলোঁ, এটোপলা কৰি
তো মানে ভোগ আৰু খিচিৰিটো মানে ভোগ হয় তো সকলোকে দি আছে মানে যোনে যোনে মানে তাতে গৈছে তো সকলোকে দি আছে ভোগ তো আজিলৈ টাটা বাই বাই ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই